Hello guys, welcome back to my channel Parthas Blog আৰু মই আজি ঘৰৰ পৰা ভিডিওখন ষ্টাৰ্ট কৰিলো কাৰণ মোৰ ঘৰত ইমান পানী হৈছে আৰু মই গৈ আছো দোকানত আৰু দেউতাক গেটখন খুলি দিব কৈ মই আহি গলো বাহিৰত আৰু ৰাস্তাত চক কিমান পানী এই পানীৰ মাজত মই ছাতি লৈ গৈ আছো দোকানত আৰু দেখাও কালি গোটেই ৰাতি ইমান বৰষুণ দিছে যে মই ঘৰৰ পৰা ওলাব পৰা নাই তো বলক আমি বজাৰত যাওঁ এতিয়া দোকানত তো গাইস পানীৰ মাজত খোজ কাঢ়ি আহি গলো আমাৰ ইয়াৰ শিৱ মন্দিৰ আৰু কালী মন্দিৰৰ সন্মুখত তো আমাৰ আগত আছে শিৱ মন্দিৰ কালী মন্দিৰ আৰু সব এইটো আমাৰ শিৱ মন্দিৰ কালী মন্দিৰ তো বলক আগত যাও তো গাইস পানীৰ মাজেৰে আহাৰ সময়ত এতিয়া ট্ৰাক চাইছে আপোনালোকে চাগে এই ট্ৰাকখনে মোক একেবাৰে মানে সন্মুখে দি গেছে একেবাৰে পানী কৰি দি গেছে মানে তো গাইস ফাইনালি হুকান ৰাস্তাত আহি গলো আৰু এইখন হুকান ৰাস্তা পানী নাই তো হুকান ৰাস্তাৰে গৈ আছো আৰু এতিয়া আগত যাও এইটো হল আমাৰ ইয়াৰ বাবুপাৰাৰ মূৰ বুলি কয় তো আমি যাম সিধা আৰু আগত গৈ আমাৰ গোবিন্দ মন্দিৰ আছে তো গোবিন্দ মন্দিৰটো দেখাম তো বলক আগত যাও তো গাইস আপোনালোকে মোৰ ভয়েসটো ইগনোৰ কৰিব কাৰণ মোৰ ভয়েসটো মই টোপনিৰ পৰা উঠি দিব লগা হৈছে তো গাইস এইখন হল আমাৰ দুৰ্গা মন্দিৰ আৰু বাও সাইডে আছে আমাৰ কৃষ্ণ মন্দিৰ আৰু আগত আছে কালী মন্দিৰ তো আকৌ আগত ঘূৰি যাব লাগিব গেটখন তালা মাৰা আছে তো আকৌ আগেৰে যাব লাগিব পিছফালে গৈ তো বলক যাও তো গাইস গোটেই ৰাস্তা পানীৰ লগত যুদ্ধ কৰি আহি চালো বজাৰতো ইমান পানী কি হ'ব মানে কালি গোটেই ৰাস্তি বৰষুণত একেবাৰে বজাৰতো পানী উঠাই দিছে তো এইখন পানী বজাৰত তো আজিৰ কাৰণে ইমানখিনিয়ে দেখা হ'ব নেক্সট ভিডিঅ'ত আৰু যদি মোৰ চেনেলখনত নতুন হৈ থাকে চেনেলখন সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'খন ভাল লাগি থাকে ভিডিঅ'খন লাইক কৰি দিব আৰু এটা সৰু কমেন্ট কৰি দিব বাই বাই টাটা জয়